নমস্কাৰ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ চতুৰ্থ বৰ্গৰ যিসকল পৰীক্ষাৰ্থী পাছ কৰিছিল তেওঁলোকৰ বাবে এয়া বিশেষ খবৰ কিয়নো 5 জানুৱাৰীত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে মৌখিক পৰীক্ষা সবিশেষ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে 5 জানুৱাৰীত অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা প্ৰায় 26,000 উত্তীৰ্ণ হৈছিল এই পৰীক্ষাত 29 তাৰিখে লিখিত পৰীক্ষাৰ উত্তীৰ্ণই পাব এডমিট কাৰ্ড www.sebaonline.org উপলব্ধ হ'ব এডমিট কাৰ্ডসমূহ প্ৰায় 13,000 পদৰ বাবে হ'ব মৌখিক পৰীক্ষা চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে আগন্তুক বৰ্ষৰ 2023 বৰ্ষৰ 5 জানুৱাৰীত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 29 ডিচেম্বৰত লিখিত পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকে লাভ কৰিব এডমিট কাৰ্ড অনলাইন যোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব www.sebaonline.org এই ৱেবছাইটত গৈ পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব প্ৰায় 13,000 পদৰ বাবে অনুষ্ঠিত কৰা হ'ব 5 জানুৱাৰীত মৌখিক পৰীক্ষা তৃতীয় বৰ্গৰ ইতিমধ্যে স্কিল টেষ্ট চলি থকা হৈছে তাৰে মাজতে চতুৰ্থ বৰ্গৰ যিসকল উত্তীৰ্ণ আছিলে তেওঁলোকৰ বাবে এক জৰুৰী খবৰ 5 জানুৱাৰীত অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা 26,000 উত্তীৰ্ণ হৈছিল 26,000 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল এই পৰীক্ষাত আৰু এই 26,000 পৰীক্ষাৰ্থীয়ে পুনৰ মৌখিক পৰীক্ষাত বহিব লাগিব 2023 চনৰ 5 জানুৱাৰী সেবাৰ ৱেবছাইটত উপলব্ধ হ'ব এডমিট কাৰ্ডসমূহ প্ৰায় 13,000 পদৰ বাবে হ'ব মৌখিক পৰীক্ষা পুনৰবাৰ জনাইছো চতুৰ্থ বৰ্গৰ যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ বাবে এক খবৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে 5 জানুৱাৰীত দিব লাগিব মৌখিক পৰীক্ষা